Hello guys, welcome back to my channel Gyanojjal Borohoikia. Aji apnalokor osorot moi unboxing koribole olaisu Apple duta product jikita moi order korisu Apple India pora hoy 13 Pro Max yeah boy aru logon noha he charger tu jonto charger adapter hoy aru aji etia unboxing korim aru jodi apnaloke kinibole bisarise iPhone tenehole Flipkart Amazon ke কিনা উপৰিও তাত নিকিনিব কিছুমান ফেক প্ৰডাক্ট আহে সো আপোনালোকে কিনিব ডাইৰেক্ট Apple ইণ্ডিয়াৰ যোনটো ৱেবছাইট হয় তাত জেনুইন অথেন্টিক মাল পাব আপোনালোকে তাৰপা কিনিব এতিয়া আনবক্সিং কৰিম এই প্ৰডাক্ট গিটা আহক আনবক্সিং কৰো এটো হৈছে তাৰ পৰা অহা ব্লু ডাটৰ থৈ দি পেকেজটো আহিছে আপোনাৰ ডাইৰেক্ট Apple ইণ্ডিয়াৰ পৰা $1900 চাৰ্জাৰ এডাপ্টাৰ এয়া আছে ইনভয়েস GST ইনভয়েস এতিয়া আনবক্সিং কৰিব প্ৰথম এডাপ্টাৰ আপোনালোকক মই ইয়াক ফটো কোৱালিটি দেখাম আনবক্সিংটো আগতে কৰি লওঁ এটো হৈছে 20 ওয়াটৰ USB-C চাৰ্জাৰ পোৰ্ট তো খুলিম লাহে লাহে এতিয়া এটো হৈছে আপোনাৰ iPhone 13 Pro Max 256GB ডাইৰেক্ট Apple ইণ্ডিয়াৰ ৱেবছাইটৰ পৰা ভালকে আনবক্সিং কৰি দেখাম আহক কেনেকৈ আহে চাই লওঁ এটো হৈছে পেকেজিংটো ডাইৰেক্ট Apple ইণ্ডিয়াৰ পৰা আহা আৰু এটো হয় মই খুলি চাইছিলো ভিতৰত আছে না নাই কেনেকৈ আহে বস্তুটো চাবলৈ সো এটো এনেকৈ আহে এটো হৈছে iPhone 13 Pro Max 256GB আৰু ইয়াত দেখুৱা আছে দুটা কাৰ্ড দুফালে আছে এনেকৈ খুলিব লাগিব এখন হৈছে ইনভয়েস ইয়াত গ্ৰামটো দিয়া আছে কিবা কিবি দিয়া আছে এখন হৈছে ডাইৰেক্ট এপলৰ লোগো থকা ইনভয়েসখন ইয়াত চাওক এপলৰ প্ৰডাক্টৰ দাম কিয় বেছি ইয়াত 21340 অকল IGST ভৰিছো iPhone 13 কাৰণে এখানে প্ৰাইসটো বেছি হৈ যায় ইনে ৰিটেল প্ৰাইস হৈছে 1,18,560 টকা আৰু ইয়াত আৰু কিবা আছে নি চাই লওঁ Apple প্ৰডাক্ট হয় যেটা ফাকে সোমাই থব নাই এটো হৈছে iPhone 13 Pro 256GB সাইরা ব্লু কালার এটো 13 ৰ আইকনিক যোনটো কালাৰ হয় এটো কালাৰ হয় আৰু ইয়াত আপোনাৰ এই দুটা ষ্ট্ৰিপ আহে যোনটা মই খুলি দিলো আগতীয়াকে এটো এনেকে খুলিব লগিয়া হয় এটো আপোনালোকে সবে দেখিছে একো নিউ নাই কে ইয়াত আৰু এটো হৈছে হে আইফোনটো আগতকে চাওক ক্যামেৰা বামগিটা কিমান ডাঙৰ হৈ গল বয়েডাল এতিয়া ইয়াত ধৰি টানিলো এনেকে খুলিলো ওকে এটো কি হৈছিল মই যত আনিছিলো তাত মই আজিলৈকে কিনা নাই কাৰণে মই হেতু চাই লৈছো কি আছিল সো তাত খোলোতে মই টেম্পাৰটা লগাই ললো এতিয়া এটো বাৰু সাইডত থাকক ভিতৰত আৰু কি আছে চাই লওঁ এটো হৈছে লাইটনিং টু সি
আগতে আহিছিলে USB to লাইটনিং হয়, এটা লাইটনিং টু C হয়, C টাইপ। ধুনীয়াকৈ আহিছে। যিডাল কেবুলৰ কোৱালিটি একদম বেয়া, এইডোখৰত ছিগি ভাগি যাব আগৰ নিচিনাকৈ। ডিজাইন বাই এপল ইন কেলিফৰ্ণিয়া। সিম ইজেক্টৰ টুল, এপলৰ লগো এটা দিছে, আগতে দুটা দিয়ে। এইবোৰ কিবা এইবোৰ কাম নাই আৰু ইমানেই। আগতকৈ বহুত শ্লিম কৰি দিলে পেকেটটো। আগতে 8ডাল পেকেটত আহে ইমানটোকৈ। এতিয়া USB টাইপ C যোনটো এডাপ্টাৰ 1900 টকীয়া, সেইটো আনবক্সিং কৰি লওঁ। এইটো খোলা নাই, এইটো আনবক্সিং কৰা নাই, এইটো ডাইৰেক্ট কৰিছোঁ এতিয়া। আচ্ছা, ইয়াতো আছে, ইয়াতো সেই ষ্ট্ৰিপ এটা আছে। এইটো এনেকৈ গুচাই খুলি, আচ্ছা 12 ৱাট, আগতে 5 ৱাটৰ দিছিলে, যিটো একদম বেকাৰ বকৱাছ আছিলে। এখন USB-C পাৱাৰ এডাপ্টাৰ, বহি কোনো নপঢ়ে। এইটো হৈছে টাইপ C পাৱাৰ এডাপ্টাৰ এপল। ওকে, এতিয়া পাৱাৰ অন কৰিম। মই ফটো কেইটামান মাৰি দেখাম কেনেকুৱা। ইয়াৰ যোনটো কেমেৰা ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট কেমেৰা হয়, আৰু যোনটো ভিডিঅ' কোৱালিটি, প্ৰ'ৰেছ ভিডিঅ' কোৱালিটি ৱৰ্ল্ডত কোনো টক্কৰ ল'ব নোৱাৰে ইয়াৰ ভিডিঅ' কোৱালিটিৰ লগত এতিয়ালৈকে। ত' এপল সেইকাৰণে দামটো বেছি। মই এইটো প্ৰথম ছেট আপ কৰি লৈছিলোঁ, য'ত আপোনালোকে দেখে, চবতে দেখিছে চাগে, হোলা নামাস্তে কিবা কিবি ধেৰ দিয়ে। চ' মই চালোঁ, এতিয়া মই ফেচ ID দি থোৱা আছিলে। এইটো হৈছে সেয়া 15ৰ চিপছেট, যোনটো নতুন A15 বায়নিক চিপছেট আছে। এতিয়া কেমেৰাটো দেখাই লৈছোঁ। এয়া এখন চিম্পল ফটো। কি ডিটেইলছ, গুলি ডিটেইলছ, আৰু 120 হাৰ্জৰ ডিছপ্লে দিছে, যিটো বহুত টাচ সেনচিটিভ হয়। গেমৰ কাৰণে চবতকৈ ভাল হ'ব। ইয়াত ফটোত আছে পোৰ্ট্ৰেইট মোড, বহুত মোড আছে তেনেকৈ। পোৰ্ট্ৰেইট মোড, পেনোৰামা, ফটো, ভিডিঅ', চিনেমেট্ৰিক, শ্ল'-মো, টাইম লেপছ। এতিয়া আমি নাইট ফটোগ্ৰাফীটো ট্ৰাই কৰি চাম। বেকগ্ৰাউণ্ডত যোনটো আছে সেইটো নাইট ফটোগ্ৰাফী ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। খুব ভাল বুলি কৈছে, ওৱান অফ দ্য বেষ্ট নাইট ফটোগ্ৰাফী কেমেৰা। তো আমি চাওঁ কি হয়। এইটো হৈছে DSLR কোৱালিটি।
এইটো হৈছে আইফোনৰ কোৱালিটি। এয়া আইফোন ধুনীয়াকৈ জিলিকি আছে, চব পোহৰ কণ্ট্ৰাষ্ট আছে। ফটোবোৰ মাৰি চাই লওঁ কেনেকুৱা হয়। 3 ছেকেণ্ড। গাইজ এইটো হৈছে সেয়া আইফোন 13 Pro Max 256GB আৰু দেখাত বহুত প্ৰিমিয়াম, বহুত মানে একদম প্ৰিমিয়াম কোৱালিটি আৰু লগতো মজাকৈ ডাঙৰকৈ আগতকৈ বহুত ডাঙৰ হৈছিলে। মোৰ আইফোন 6s পৰা মই আপডেট কৰিছোঁ এইটো আৰু ইয়াৰ নেক্সট যোনকেইটা ব্লগ হ'ব চব আইফোন 13 Pro Max পৰা হ'ব আৰু ইয়াত যোনটো চিনেমেটিক মুড আছে, যিবোৰ পেনাৰমিক মুড আছে বা পোৰ্ট্ৰেট মুড আছে, চব মুড মই দেখাম কেনেকুৱা লাগে আৰু ডিটেইলছটো কম। আৰু গোটেই ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ। আৰু গোটেই লাষ্টত যোনকেইটা দিছোঁ ফটো ক্লিক কেনেকুৱা হয় সেইকেইটা ক্লিক চাই ল'ব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক বটনটো টিপি দিব। থেংক ইউ। জয় অসম। জয় হিন্দ।